হাই বন্ধুসকল, আপোনালোকৰ যদি আমাৰ সাংস্কৃতিক জগত চেনেলটোৰ ভিডিঅ' ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনাৰ এটা লাইক কমেণ্ট ছাবস্ক্ৰাইবে আমাক নতুন নতুন ভিডিঅ' বনোৱাত উৎসাহ জনাব। ধন্যবাদ। গাতে লাগি থকা কাপলা বিল সকলোৱে জানে, অসমবাসী জানে কাপলা বিলৰ পৰিৱেশটো। আৰু আজি আমি পোনে পোনে দেখুৱাবলৈ যাই আছোঁ কাপলা বিলৰ সমগ্ৰ পৰিৱেশটো। আৰু ইয়াত বিভিন্ন চৰাই চিৰিকটি পোৱা যায়। আৰু আমাৰ ইয়াত যিখিনি মানুহ আছে আমাক জনাইছে ইয়াত বিভিন্ন চৰাই চিৰিকটি, বিভিন্ন ধৰণীয়া চৰাই এইবিলাক পোৱা যায়। আৰু আমাৰ কেমেৰা পাৰ্চন মনোজে দেখুৱাব সমগ্ৰ পৰিৱেশটো। আৰু আমি কাপলা বিলৰ মাজলৈ যাবতো নোৱাৰি, এতিয়া পানী, তথাপিও আমি দূৰৰ পৰা দেখুৱাম। এয়া আমি পোনে পোনে আগবাঢ়িছোঁ। আমি কাপলা বিলৰ মাজলৈ যাবলৈ নোৱাৰোঁ যদিও আমি দূৰৰ পৰা দেখুৱাম। আমাৰ কেমেৰা পাৰ্চন মনোজে দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো। এটা সুন্দৰ পৰিৱেশ, আপোনালোকে আহক, কাপলা বিল উপভোগ কৰক। আৰু কাপলা বিলৰ সৌন্দৰ্যৰ মাজত নিজকে বিলীন কৰি দিয়ক। খুব সুন্দৰ পৰিৱেশ। এয়া বৰষুণৰ মাজতো আমি দেখুৱাই আছোঁ। এয়া আমি মাজলৈ যাবলৈ চেষ্টা কৰিম। এই চব চাৰিওপিনে পানী, কাপলা বিলত চাৰিওপিনে পানী। আৰু সকলোৱে জানে এতিয়া খৰালি কাল, বাৰিষা কাল, সকলোৱে জানে। এইফালে ব'লা গৈ লাইক ক্লিক কৰি ব'লা। কাপলা বিলৰ মাজত আৰু তলত যাবা। আমাৰ কেমেৰা পাৰ্চন মনোজে দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো। আৰু আপোনালোকে উপভোগ কৰি আছে কাপলা বিল। আৰু এইবাৰ আমি দেখুৱাম ইয়াত মাছমৰীয়া কিছুমান আছে, আৰু মাছমৰীয়াসকলক দেখুৱাম। আৰু ইয়াত মাছমৰীয়াসকলে সৰু সৰু হাঁহৰ পোৱালি তেখেতসকলে পুহিছে। আৰু এইবিলাক দেখি আছে মহ এইবিলাক আপোনালোকে দেখি আছে মহ। আৰু আমি পোনে পোনে এইবাৰ দেখুৱাম আমি ইয়াত যিবিলাক হাঁহৰ পোৱালি, ইয়াত প্ৰায় 500মান হাঁহৰ পোৱালি আছে, আমি সেইবিলাক দেখুৱাম। আৰু আমি আহি এই ভিডিঅ'টো আমি শেষৰখিনি পালোঁহি। আৰু আমি দেখুৱাম কাপলা বিলটো। আৰু আগলৈ আমি ইয়াতকৈ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি বৰষুণ আপোনালোকে দেখি আছে, বৰষুণৰ মাজতো আমি ভিডিঅ' কৰি আছোঁ। আৰু আমাৰ কেমেৰা পাৰ্চন মনোজক ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ ভিডিঅ' কৰাৰ বাবে। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ। কাপলা বিলৰ পৰা যাই আছোঁ বাৰু, ঘৰলৈ গৈ আছোঁ।
তেতিয়াহ'লে সকলোৱে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু লগৰ কাষত থকা ঘণ্টা বুটামটো দবাবলৈ পাহৰি নাযাব।